নমস্কাৰ বন্ধুসকল, এ টু জেড ভিউ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আহি গ'লোঁ নতুন এটা ভিডিঅ' লৈ। আমি সকলোৱে ফুচকা খাই ভাল পাওঁ আৰু যিহেতু কিনি খাব গ'লে প্ৰায় কমেই দিয়ে, সেইকাৰণে ভাবিলোঁ আজি ঘৰতে তৈয়াৰ কৰি ফুচকা খাওঁ। আহক। আচলতে প্ৰতিটো বস্তু আমি ঘৰতেই বনাই খাবলৈ চেষ্টা কৰিব লাগে, কিয়নো বাহিৰৰ বস্তুটো কেনেকৈ বনাইছে সেইটো আমি এইটো দেখা নাপাওঁ আৰু যিহেতু মছলা বহুত বেছি প্ৰয়োগ কৰে, আমি ঘৰতে চিম্পুলকৈ বনাই খাব লাগে। সেইবাবে ঘৰতে কেনেকৈ ফুচকা বনাব পাৰি তাকে অলপমান দেখুৱাম। আৰু মই তৈয়াৰ কৰি লৈছোঁ এপিনে ডাঙৰ চাইজৰ দুটা আলু আৰু এপিনে তেতেলী আছে, তাৰপিছত এপিনে দুটা পিঁয়াজ আছে আৰু এপিনে ফুচকা লৈছোঁ। তাৰপিছত এপিনে মছলা, গৰম মছলা আৰু ধনিয়া অকণমান দিম, যিহেতু মছলা বেছি প্ৰয়োগ নকৰোঁ। আৰু এতিয়া মই আলুকেইটা বইল কৰি ল'ম। ইয়াতে মই অলপমান পানী লৈছোঁ আৰু অকণমান নিমখো দিছোঁ। এতিয়া মই সাঁফৰখন দুটা চিটি দি বন্ধ কৰি দিম। এতিয়া মই গেছটো জ্বলাই দিম। অলপ সময়ৰ কাৰণে মই আলুটো বইল কৰি লৈছোঁ। ইয়াতে মই দুটা চিটি দিম, তাৰপিছতে মই বাকীখিনি তৈয়াৰ কৰি ল'ম। এতিয়া এয়া তেতেলী পানীৰ কাৰণে মই এগিলাচ লৈছোঁ পানী, আৰু এয়া কিনি অনা তেতেলী, ইয়াৰে অলপমান দিম, বেছি টেঙা হ'লেও বেয়া লাগিব খাই। তাৰপিছত ইয়াতে মই ভাঙি দিম, একদম চিম্পুলকৈ বনাম। এনেকৈ তেতেলীখিনি ভাঙি দিছোঁ, ভাঙি তাৰপিছতে এইখিনি মই আঁতৰাই দিম। এতিয়া মই তেতেলীখিনি ভাঙি দিছোঁ, তাৰপিছতে গুটি আৰু এইখিনি যে আছে এইখিনি আঁতৰাই দিম। টেঙাটো বেছি হোৱাৰ বাবে মই অলপমান পানী দি দিম। আপোনালোকে যদি টেঙা বেছি খায় তেনে নিজৰ হিচাপত ল'ব পাৰিব। আমি যে টেঙাটো অলপ কমকৈ খাম, সেইবাবে মই অকণমান পানী দিলোঁ ইয়াত। এতিয়া মই এইখিনি কাঢ়ি দিম গুটিখিনি। এতিয়া মই তেতেলীখিনি চাকি ল'ম, যিহেতু ইয়াত গুটিখিনিও আছে আৰু সৰু সৰু টুকুৰাবিলাক থাকিলে ভালো নালাগিব। এপিনে আলু বইল কৰি আছোঁ, আলু এতিয়া হ'ব। আৰু আলু পিটিকাৰ কাৰণে মই এতিয়া সৰু সৰুকৈ পিঁয়াজ কাটি আছোঁ, মিহি মিহিকৈ। ইয়াতে মই অকণমান গৰম মছলা দিছোঁ, একদম চিম্পুলকৈ বনাইছোঁ। আৰু এইপিনে অকণমান ধনিয়া দিছোঁ, ধনিয়া গুড়ি। তাৰপিছতে মই ইয়াত অলপ নিজৰ সোৱাদ অনুসৰি মই নিমখ দিছোঁ। তাৰপিছতে মই এতিয়া এইখিনি মিক্স কৰি দিম। তেতেলী পানীখিনি প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এতিয়া মই ফুচকাখিনি ভাজি ল'ম। এয়া ৰেডি। এপিনে তেল গৰম হ'ল, মই এতিয়া ফুচকাখিনি ভাজি লওঁ। অলপ অলপকৈ ভাজিম।
আলুখিনি বইল হ'ল। এতিয়া মই আলুখিনি পিটিকা কৰিবৰ কাৰণে মই ইয়ালে পিঁয়াজতে ৰাখি লৈছোঁ। আলুখিনি গৰম হৈ থকাৰ বাবে মই হেতাৰেই পিটিকি লৈছোঁ। ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম। ইয়াত মই মছলা নিদিওঁ, ইয়াত চিম্পুলকৈ বনাইছোঁ। যিহেতু মছলা তেঁতেলী পানী দিছোঁ। গৰম হৈ আছে। নাইচ, আমাৰ ফুচকা ৰেডি হৈ গ'ল। এপিনে ফুচকা আৰু এপিনে আলু পিটিকা, এপিনে তেঁতেলী পানী। মই এতিয়া এটা টেষ্ট কৰি চাম। ভাল হৈছে। বজাৰত কিনি খোৱাতকৈ এনেকৈ ঘৰতে বনাই খালে ভাল লাগে। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিলে। আকৌ নতুন এটা ভিডিঅ'লৈ মই আহি যাম। আজিলৈ বাই বাই।